নমস্কাৰ মোৰ নাম মানৱ সূৰ্য দাস অসম ৰাজ্যিক নতুন সমিতিৰ লগত জড়িত এজ এছিষ্টেণ্ট ডাইৰেক্টৰ CSS এণ্ড জিপা মই আজি ক'ব বিচাৰিছোঁ আপোনাক HIV AIDS Act 2017 ওপৰত HIV AIDS Act 2017 Prevention Control Act it came into force মানে আপোনাৰ ছেপ্টেম্বৰ 10 2018 চনত আপোনাৰ came into force and এই particular act-খন সম্পূৰ্ণ ভাৰতবৰ্ষত লাগু এই আইনখনৰ মৰ্মে আপোনাৰ প্ৰথম কথা যে যিসকল আপোনাৰ HIV আক্ৰান্ত ব্যক্তি বা যিসকল মানুহ তেখেতৰ লগত বসবাস কৰে সকলোকে আমি প্ৰটেক্টেড পাৰ্চন বুলি কওঁ এই গোটেইখিনি মানুহে নিজৰ যদি কিবা অভিযোগ থাকে HIV AIDS-ৰ ওপৰত তেনেহ'লে আমাক কমপ্লেইন কৰিব পাৰে কমপ্লেইন কৰাৰ পদ্ধতি একেবাৰে সহজ আপুনি হয়তো আমাক লিখিব পাৰে ইমেইল কৰিব পাৰে নহয় বা সকলোতকৈ সহজ হ'ল 1097 নম্বৰত আপুনি টোল ফ্ৰী নম্বৰ আপুনি ডাইল কৰক আৰু আপোনাৰ যিটো অভিযোগ আছে আমাক জনাব পাৰে অভিযোগ সকল কেনেকুৱা হ'ব যে কোনোবা যদি আপোনাক কিবা বৈষম্য চকুৰে চাইছে আপোনাক যদি লেলে চেচে কৰিছে যে আপুনি AIDS পেচেণ্ট হয় বুলি আপুনি ইয়াতে নবহিব নাথাকিব সোমাব নোৱাৰে এইবোৰ নোৱাৰে আমি এজন এখন ভাৰতবৰ্ষৰ এখন নাগৰিক আমাৰ সম্পূৰ্ণ অধিকাৰ আছে যে আমি কি পাব লাগে কি পাব নালাগে তাৰ মাজত কোনোবা যদি আমাক যদি HIV আক্ৰান্ত হোৱাৰ কাৰণে আমাক যদি মানে বেয়া ব্যৱহাৰ কৰে তেনেহ'লে এইটো আমি হ'বলৈ নিদিওঁ তাৰ কাৰণে আপুনি যদি এনেকুৱা কিবা থাকে আপোনাক আমাক কল কৰিব পাৰে দুই নম্বৰ কথা যিবোৰ আপোনাৰ এনেকুৱা বেয়া ব্যৱহাৰ কৰে কোনোবা যদি হস্পিটেল গৈ পেলাই কোনোবা যদি কয় যে এই কিবা বেয়া বেমাৰ লৈ পেলাই আপুনি ইয়াতে আহিছ ট্ৰিটমেণ্ট ল'ব আহিছ বা সুকীয়াকৈ থাক বেলেগকৈ থাক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাটো এটা কগনিজেবল অফেন্স বুলি কোৱা যায় এজ পাৰ দ্য এক্ট তাৰ মৰ্মে আপুনি যদি এনেকুৱা ব্যৱহাৰ পায় আপুনি ওচৰৰ পুলিচ থানাত গৈ পেলাই আপুনি কমপ্লেইন দিব পাৰে আৰু কমপ্লেইনটো ভেলিবল হয় কিন্তু ইয়েছ FIR লিখা যাব চ' আপোনাৰ কাৰণে এইটো সম্পূৰ্ণ সুবিধা প্ৰদান কৰা গৈছে আপোনাৰ HIV টেষ্ট যদি কোনোবাই কৰিব হয় আপোনাৰ পাৰ্মিশ্যন বা আপোনাৰ একো অ'কে নোহোৱাকৈ কোনো আপোনাৰ টেষ্ট বাধ্যতামূলক কৰিব নোৱাৰে যেতিয়ালৈ আপুনি নিজে কনচেণ্ট নিদিয়ে যে ইয়েছ মই HIV টেষ্ট কৰিম বুলি তেতিয়ালৈ আপোনাৰ HIV টেষ্ট কৰিব নোৱাৰে যদি কিবা কাৰণে আপোনাৰ টেষ্ট যদি পজিটিভ আহে নো ইছ্যুজ সেই টেষ্টৰ গোটেই ৰিপৰ্টটো গোপনীয় ৰখা যায় আৰু সম্পূৰ্ণ আপোনাকে কোৱা যাব এনে কাকো নকয় 3 নম্বৰতে আপোনাক যদি আপুনি কিবা কাৰণে HIV পজিটিভ হৈ যায় যেতিয়ালৈকে আপুনি নিজ মুখেৰে নকয় তেতিয়াহ'লে কোনো আপোনাক কম্পেল কৰিব নোৱাৰে একো মানে প্ৰেছাৰ দিব নোৱাৰে যে আপুনি হয় বুলি আপোনাক কওক বুলি এইটো আপোনাৰ অধিকাৰ যে আপুনি ক'ব বিচাৰিব নে নিবিচাৰে তাৰোপৰি যদি কোনোবাই আপোনাৰ মৌখিকভাৱে হওক বা আকাৰ ইংগিতে হওক বা কোনোবাই লিখিতভাৱে যদি আপোনাৰ ষ্টেটাছটো অ'ত জনাই থাকে তেনেহ'লে সেইটো এটা ক্ৰাইম হয় ইটছ এন অফেন্স আৰু এইটো কাৰণে আপুনি মাত মাতিব পাৰে কিন্তু কিছুমান ক্ষেত্ৰত যদি আপোনাৰ যোনটো পৰীক্ষা নকৰাকৈ যদি কৰিব হয় তেতিয়া কিবা ক্ষেত্ৰত যদি কোৰ্টৰ পৰা যদি অৰ্ডাৰ আহে তেতিয়া হয়তো আমাৰ বেলেগ কেইটামান আছে যদি এক্সেপশ্যনছ বুলি কওঁ আমি ইনফৰ্ম কনচেণ্টৰ তাৰোপৰি আকৌ এটা কথা আছে ছাপ'জ আপোনাৰ যদি HIV পজিটিভ ষ্টেটাছ আছে আৰু আপুনি কিবা চিকিৎসা ল'ব গৈছে যেনেকৈ আপুনি হয়তো কিবা এক্সিডেণ্ট হোৱাৰ কাৰণে আপোনাৰ ভৰিখন ভাঙিছে আৰু চকুটো আঘাত পাইছে তেতিয়া আপোনাৰ চিকিৎসা ভৰিৰ চিকিৎসাকে কৰিব লগতে আপোনাৰ চকুৰ চিকিৎসাকে কৰিব এই দুজন চিকিৎসকে যেতিয়া আপোনাৰ চিকিৎসা কৰিব কৰা সময়ত হয়তো আপোনাৰ ষ্টেটাছটো এজনে এজনক জনাব সেইটো আপোনাৰ ভালৰ কাৰণে কিন্তু এইটো মানে এইটো নহয় যে আপোনাক নোকোৱাকৈ কৈছে তেখেতে চিকিৎসা কৰিবৰ কাৰণে জনাটো দৰকাৰ কিন্তু কোনো ঢোল পিটিব নোৱাৰে সেইটো ইম্পৰ্টেণ্ট আৰু এটা আছে আপোনাৰ কৰ্মক্ষেত্ৰত কোনোবা এই এক্টৰ মৰ্মে ছাপ'জ আপুনি কিবা এটা কৰ্মক্ষেত্ৰত কামৰ কাৰণে এপ্লাই কৰিছে আপুনি হয়তো বেংকত এপ্লাই কৰিছে বা চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিছে বা ডিফেন্সত এপ্লাই কৰিছে য'তে হওক ভাৰতবৰ্ষত যিকোনো চাকৰিৰ কাৰণে এপ্লাই কৰাৰ কাৰণে কোনো HIV টেষ্ট বাধ্যতামূলক কৰিব নোৱাৰে HIV টেষ্টৰ কাৰণে কোনো ডিমাণ্ড কৰিব নোৱাৰে যদি ক'ৰবাত তেনেকুৱা পায় আপুনি যে কোনোবাই HIV টেষ্টৰ ৰিপৰ্ট লাগে বুলি কৈছে তেনেহ'লে আমাক জনাওক কাৰণ এইটো আইনমতে দণ্ডনীয় অপৰাধ কোনো এইটো ডিমাণ্ড কৰিব নোৱাৰে 3 নম্বৰ কথা আপোনাক যদি এনে কোনোবাই কৰে তেতিয়া আমাক জনাবই লগতে আপুনি এটা কমপ্লেইনো দিব পাৰে আমাৰ 1097 নম্বৰত কমপ্লেইন দি পেলাই আমি যোনটো নেচেচেৰী একশ্যন আছে অফিচিয়েল একশ্যনছ সেইখিনি আমি ল'ব পাৰিম যদি আমাৰ ল'ৰা ছোৱালী অনাথ হৈ যায় কাৰণ মোৰ দুইজনৰ মাক বাপেক ঢুকাইছে সেই সময়ত এই ল'ৰা ছোৱালীৰ যিখিনি সম্পৰ্কীয় প্ৰপাৰ্টি আছে মানে পিতৃকৰ সম্পত্তি সেই পিতৃকৰ সম্পত্তিখিনি চাইল্ড ৱেলফেয়াৰ কমিটিয়ে নিজৰ কাষ্টডিত ৰাখিব পাৰে চ' ডেট সেই সম্পত্তিৰ ভাগটো যেন একো মিছ ইউজ নহয় আৰু যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ যাব 18 বছৰ পাৰ হৈ যাব তেতিয়া তেখেতে নিজৰ সম্পত্তি ভাগটোৰ কাগজখিনি পাই যাব তাৰোপৰি আৰু এটা মানে আছে ইয়াতে যে আপোনাৰ যদি মাক বাপেক ঢুকাইছে আৰু যোন ডাঙৰ ল'ৰা বা ছোৱালী তেখেতৰ 18 বছৰ পাৰ হোৱা নাই আৰু 16 বছৰ হৈ আছে তেতিয়াও তেখেতে এজ এ গাৰ্ডিয়ান হিচাপে নিজকে স্বীকৃতি দিব পাৰিব নিজৰ ভাইটি ভণ্টিৰ কাৰণে
তেখেতৰ হয়তো 18 নহ'ব পাৰে কিন্তু তেখেতে এই এক্টখনে আমাক সেইটো প্ৰভিজন দিছে তাৰোপৰি আছে আপোনাৰ যিকেইটা এষ্টাব্লিছমেণ্ট আছে মানে আমাৰ কৰ্মক্ষেত্ৰ আছে তাতে আপোনাৰ এজন কমপ্লেইণ্ট অফিচাৰ হোৱা বাধ্যতামূলক কৰা গৈছে য'ত 100 জনকৈ বেছি এমপ্লয়িয়ে কাম কৰে আৰু যদি এটা মেডিকেল ইনষ্টিটিউশ্যন হয় তাতে যদি 20 জনতকৈ ওপৰ মানুহ কাম কৰি আছে কৰ্মৰত আছে তেনেহ'লে তাতে এজন কমপ্লেইণ্ট অফিচাৰ হোৱাটো বাধ্যতামূলক তাৰোপৰিও যদি এটা মেডিকেল ইনষ্টিটিউশ্যন হয় ইউনিভাৰ্চেল ৱৰ্ক প্ৰিকশ্যন যোনটো আপোনাৰ গিয়াৰ্ছ ছেফটি গিয়াৰ্ছ বুলি কয় সেইখিনি প্ৰদান কৰাটো ইনষ্টিটিউশ্যনৰ দায়িত্ব আৰু লগতে পোষ্ট এক্সপ'জাৰ প্ৰফিলেক্সিছ PEP সেই মেডিচিনটো দিয়াৰ দায়িত্ব আপোনাৰ ইনষ্টিটিউশ্যনৰে হ'ব বা এষ্টাব্লিছমেণ্টৰে হ'ব যদি কোনোবা মানুহে আপোনাৰ যদি এইখিনি কিবা যদি মানে কিবা যদি বৈষম্য ফেচ কৰে তেতিয়া তেখেতে কমপ্লেইন দিব পাৰে আমাৰ অম্বাডছমেণ্টক প্ৰত্যেকখন ৰাজ্যত এজন বা দুজন অম্বাডছমেন আছে অম্বাডছমেনক কল কৰিবৰ কাৰণে বা আপোনাৰ চিঠি লিখিবৰ কাৰণে আপুনি হয়তো ইমেইল কৰিব পাৰে নহয় বা আপোনাক লেটাৰ পঠাব পাৰে নহবা ফোন কৰিব পাৰে চবতকৈ সহজ হৈছে সেইটো 1097ত কল কৰক টোল ফ্ৰী নম্বৰ 24/7 কল কৰি পেলাই ডাইৰেক্টলি কমপ্লেইনটো আমাৰ অম্বাডছমেনলৈ আহি যাব অম্বাডছমেনে যদি এইটো মেডিকেল ইমাৰ্জেঞ্চি হয় উইদিন 24 ঘণ্টা আপোনাক এটা ইণ্টিম অৰ্ডাৰ পাছ কৰি দিব আৰু যদি এইটো নৰ্মেল কমপ্লেইন হয় তেতিয়া আপোনাৰ 30 দিনৰ ভিতৰত এইটো চাব যেন তেখেতে যেন কমপ্লেইনটো কিবা এটা ৰিজল্ভ কৰিব চেষ্টা কৰিব পাৰে তাৰ উপৰিও যিকেইজন মানুহ বা যিকেইজন মানে আপোনাৰ মানুহ আমাৰ গভৰ্ণমেণ্টৰ কেয়াৰত আছে যেনেকৈ জেইলত আছে ইনমেটছ হিচাপে বা আপোনাৰ কাষ্টৰিয়েল হোমত আছে বা শোধাগৃহত আছে এইসকল মানুহৰ আমাৰ এইটো দায়িত্ব হয় ষ্টেট গভৰ্ণমেণ্টৰ দায়িত্ব হয় যে আমি তেখেতক HIV প্ৰিভেণ্টিভ মেজাৰ্ছ হওক বা যি হওক বা কাউন্সেলিং টেষ্টিং এণ্ড ট্ৰিটমেণ্ট যিমানখিনি আছে সকলো যেন প্ৰদান কৰোঁ চ' তেখেতৰ এইটো আমাৰ দায়িত্ব আৰু তাৰোপৰি তেখেতক হস্পিটেল নানাকে তাতেই দিব লাগিব আমাৰ সেইটো দায়িত্ব যদি কোনোবাই মানে বাৰে বাৰে যদি কাৰোবাক যদি মানে লাঞ্চন দি থাকে বা ঘৃণা কৰে বা বৈষম্যৰ চকুৰে চাই থাকে বা মাত থাকে বা কাৰোবাক যদি এনেকৈ দিগদাৰ দি থাকে HIV হোৱাৰ কাৰণে তেনেহ'লে তেখেতক আপোনাৰ 1 লাখ টকালৈ জৰিমনা প্ৰাৱধান আছে আৰু তাৰোপৰি যদি আপোনাৰ জেইল নামি দিব হয় 3 মাহৰ পৰা আপ টু 2 বছৰলৈ জেইলৰ কাৰাদণ্ডৰ কাৰণেও আপোনাৰ সম্পূৰ্ণ ব্যৱস্থা আছে চ' সেইকাৰণে যিহেতুকে এইখিনি কগনিটিবল অফেন্স হয় মোৰ ফালৰ পৰা সকলোকে এইটোৱে ৰিকুৱেষ্ট যেন কোনো এজন HIV পজিটিভ মানুহক বৈষম্য চকুৰে নাচায় তেখেতৰ আমাৰ সমাজৰ এজন অংশ বেমাৰ সকলোৰে হয় 100টা বেমাৰ হয় তাৰ মাজত HIV এটা বেমাৰ আমি ধৰি পেলাই ল'ব পাৰোঁ আৰু তাৰোপৰি HIV বৰ্তমান চিকিৎসা সম্পূৰ্ণ আছে ART ট্ৰিটমেণ্ট আছে ART ট্ৰিটমেণ্ট খাই পেলাই বহুত মানুহ বহুত দিন জীয়াই আছে 2000 চনৰ পৰা যিসকল মানুহ আমাৰ লগত আৰম্ভ কৰিছিলে মেডিচিন আজি ডেটত তেখেতে সুস্থভাৱে জীয়াই আছে that means this is a success so আমাৰ ফালৰ পৰা এইটো ইনফৰমেশ্যন টু অল অফ ইউ যেন HIV হ'লে ভয় খাব নালাগে যি কাৰণে হওক লাগে আহক আহি পেলাই নিজৰ ষ্টেটাছ জানি যদি HIV যদি পজিটিভ ওলায় জাষ্ট ট্ৰিটমেণ্ট আৰম্ভ কৰক এটা পিল সদায় খোৱাটো আপোনাৰ কাৰণে ভাল সকলোৰ কাৰণে ভাল ধন্যবাদ